নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ আছামিজ ক্ৰিকেট নিউজ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আজি বহুকেইটা খবৰৰ সৈতে মই আপোনালোকৰ মাজত আহি উপস্থিত হৈছোঁ। যদি চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। তেনেহ'লে ব'লক বন্ধুসকল, আজি খবৰকেইটাৰ ফালে আগবাঢ়োঁ। প্ৰথম খবৰটো আহিছে IPL পিনৰ পৰা, আৰু এইটো এটা ভাল খবৰ বুলি ক'ব লাগিব সকলো ক্ৰিকেট প্ৰেমীৰ বাবে, কিয়নো IPL BCCI কালি তেওঁলোকে জানিবলৈ দিছে যে 30 দিনৰ ভিতৰত তেখেতে 31খন মেচ খেলসমূহ সমাপ্ত কৰিব আৰু ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত অনুষ্ঠিত হ'ব UAE। ভাৰতত অনুষ্ঠিত নহয় আৰু UAEত অনুষ্ঠিত হ'ব। আগতো ইংলেণ্ডত অনুষ্ঠিত হোৱাৰ কথা যি আছিল সেইটো নহয়, UAEতহে অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিছে। ইপিনে T20 বিশ্বকাপৰ এটি খবৰ ওলাই আহিছে যে T20 বিশ্বকাপ এইবাৰ ভাৰতত অনুষ্ঠিত নহয়। নহয় বুলি ক'ব নোৱাৰি, কিয়নো যদি কৰোনাৰ সংক্ৰমণ যদি ৰোধ কৰিব পাৰে বা কমি যায় তেতিয়া হয়তো ভাৰতত অনুষ্ঠিত হ'ব। যদি একেটা বৰ্তমান সময়ত যি গতিত আছে সেই গতিত যদি থাকে তেনেহ'লে UAEলৈ স্থানান্তৰ কৰা হ'ব বুলি জানিবলৈ দিছে। আৰু 29 তাৰিখে এখন BCCI এখন ডাঙৰ মিটিং আছে, মই য'ত আগৰ ভিডিঅ'টো কৈ আছোঁ। আৰু 9 জুন তাৰিখে এখন ICC এখন ডাঙৰ মিটিং আছে, তাত আলোচনা কৰা হ'ব যে T20 বিশ্বকাপ ক'ত পতা হ'ব। 3 নম্বৰটো খবৰ ওলাই আহিছে যে ভাৰতৰ নতুন কোচাৰ হিচাপে আপোনালোকে দেখা পাব ৰাহুল দ্ৰাবিড়ক, আৰু যি শ্ৰীলংকাৰ বিৰুদ্ধে যি B টিম ভাৰতৰ যাব সেই টিমটোৰ হৈ কোচাৰ হিচাপে আপোনালোকে দেখা পাব ৰাহুল দ্ৰাবিড়ক। তেওঁলোকৰ দুজনৰ নাম বাৰুকৈ আহি আছিল যে মহেন্দ্ৰ সিং ধোনী আৰু ৰাহুল দ্ৰাবিড় কোন হয়। এতিয়া ডাইৰেক্ট কনফাৰ্ম হৈ পৰিছে যে ৰাহুল দ্ৰাবিড়েই ভাৰতৰ B টিমৰ কোচাৰ হিচাপে অন্তৰ্ভুক্ত হ'ব। ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব। থেংক ইউ ছ' মাছ।